ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোক গাইছ। মানে আজি মানে আমি ডেকা ল'ৰাখিনি মানে খানা এটা খাব বিচাৰিছোঁ। সেইটো এতিয়া লাষ্ট মাহ এইটো, আৰু সেইটো বুলিও আৰু মানে আমাৰ যেতিয়া গাঁৱত বিয়া সবাহ হৈ থাকে তাৰ যিখিনি আমি ডেকা ল'ৰাখিনি পানী তোলোঁ, তাৰ যিখিনি পইচা উঠে বা যিখিনি দৰা আগৰ যিখিনি পইচা উঠে তাৰ মিলি কিনে খানা মিলি লাগি আছে দাদাহঁতে ভাইটিহঁতে। তো ব'লক আজি মানে খানাটো আৰম্ভ কৰোঁ আৰু গাইছ। মানে খানাটো মানে আমাৰ হঠাৎ হৈ গ'ল, মানে পটককৈ মানে পটককৈ কাম বন কৰি মানে পটককৈ খানাটো মানে ফেচলা হৈ গ'ল ফটাকৈ গোটেইকেইটা ডেকা ল'ৰা মিলি। এই যে মোৰ লগৰ বৰা ই এবাৰ টিং চিং আনি আছে মানে বেৰ দিবলৈ অকণমান এই ৰাস্তা কিনাৰ দোকানৰ সন্মুখতে খাম, সিহঁতৰ দোকানৰ ফ্ৰণ্টতে। তো গাইছ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব দেই, আৰু ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, আৰু কেনেকুৱা লাগে কমেণ্টও কৰি দিব ভিডিঅ'টো। আৰু গাইছ জুবিন দা গান লাগি আছে, এইফালে ককিলে আলু চালু কাটি আছে, এইফালে মই পিঁয়াজটো কাটি ৰেডি কৰিলোঁ, এইফালে বিস্কুট চিস্কুট, আৰু এইফালে জুই চুই ধৰি এইফালে পৰা সুমন দা। আজি খানা আমাৰ 2টা বাজিব দেই। খানা 2টা এটা ক্ৰছ কৰিম, 1টা বজা ক্ৰছ কৰিম মুঠতে। এতিয়ালৈকে আমি হাঁহে কটা নাই, চৌকা জ্বলাইছেহে এয়া। ঠিক আছে, বাকী খানাটো কিহৰ কৈ দিয়া। খানাটোৰ বিষয়ে মানে আমি কি ক'ব মানে নতুন বছৰ বুলি আহি আছে, আৰু আমি কাৰোবাক দেখুৱাবলৈ খাইছোঁ একচুৱেলি। কাৰোবাক দেখুৱাবলৈ মানে নতুন বছৰ বুলি, আৰু মানে আমাৰ বিয়া সভাৰ পইচা যিখিনি থাকে সেই পইচাখিনি মিলাই সেই পইচাখিনি মিলাই আমি মানে আমি হাঁহ কাটিবলৈ পঠাই শুনো না গাঁৱৰখিনিয়ে মানে মিলি জাষ্ট খাইছোঁ। চাই থাকিব মোৰ ভিডিঅ'বিলাক। আমাৰ মাংস হৈ আছে, আৰু এইফালে আমাৰ ৰান্ধনি সুমন দা, এইটো আমাৰ মন ভাই অকল ব্লগতো থু কৰি থাকে। বিকি মাংস হৈ আছে, ভাত হ'ব, চব কটা চিঙা হৈ গ'ল। হাঁহটো আহি আছে, হাঁহটো আহি আছে, খাম বুলি ভাবিছোঁ কিন্তু কিনাই নাই। হাঁহটো আৰু এটা মাংস থাকি গ'ল, মানে সেইটো মাংস হ'ল এইটো স্পেচিয়েল, মানে এইটো হাঁহ মাংস, এইটো কিবা হাঁহ মাংস। মন ভাই কিবা এটা ক'বা নি মন? হা মন গাইজক কিবা এটা কৈ দিয়া না, তুমি সদায় ব্লগত উঠু কৰি থাকা, আজি কিবা এটা কৈ দিয়া গাইজক। এই আজি কি হ'ল তোমাৰ? সদায় ব্লগত উঠু কৈ থাকা ল'ৰা, আজি কিবা এটা কৈ দিয়া, লাষ্ট কৈছা। গাইজ আমাৰ হাঁহ মাংস হৈ আছে, হাঁহ মাংস জুই খুৱাইছে। ৰাতিটো এতিয়া কিমান বাজিলে? ৰাতি এতিয়া 10টা, 10:30 হ'ল ৰাতি, এতিয়া 10:30। আমাৰ মেইন ৰান্ধনি এজনী দেই, আমাৰ মেইন ৰান্ধনি। আপোনালোকৰ যদি কিবা ভাত পানী বিয়া চিয়া হ'বা হয় মাতিবা আকৌ আমাৰ এজনক। সুমন দা বেয়া কৈছোঁ নি? হে ধুনীয়া তেজ বনাই কিন্তু, একবাৰ মাতি একবাৰ। ফাইনেলি গাইছ মাংসটো হৈ গ'ল, ধনিয়া চনিয়া দি দিলে, আৰু আমাৰ ৰান্ধনী গাইটি বহুত কষ্ট কৰিছে পাই ৰান্ধনী গাইটিয়ে। বাহ গাইছ মাংসত মানে এই চাই জ্বলা হৈছে, ৰান্ধনী মেলেগ জ্বলা দিছে। মন জ্বলাটো চকু পানী ওলাই গৈছে আৰু